টাউনলৈ। এতিয়াতো বিশেষ খ্ৰীষ্টমাছ একো নেদেখোঁ বাৰু, কিন্তু এনেও তৈয়াৰীবোৰ হেৰিটো আৰু এতিয়া বিপদ মানে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল, ৱেলকাম বেক টু আনাডাৰ ব্লগ। আৰু সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। গাইজ পোনপ্ৰথমে সকলোলৈ খ্ৰীষ্টমাছৰ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু এতিয়া বৰ্তমান ঘৰত আছোঁ, মানে টাউনৰ ফালে অকণমান টাইমৰ পাছত ওলাই যাম বুলি ভাবিছোঁ। যিহেতু আজি খ্ৰীষ্টমাছ হয় ন, তো টাউনতহে ইমান খ্ৰীষ্টমাছৰ পৰা তৈয়াৰী কৰিছে। তো আজি যাম বুলি ভাবিছোঁ, সন্ধিয়া মূৰতো যাম। বৰ্তমান এতিয়া দিনত কাম এটা আছে, তো তাৰ কাৰণেও যাম মানে। আৰু এতিয়া বৰ্তমান ঘৰত আছোঁ। আজি ব্লগটো পূৰা ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ খ্ৰীষ্টমাছ বুলি। মানে ঘৰৰ পাছফালে অলপ ঘৰ কাম হৈ আছে, তো সেইখিনি কৰি আছিলোঁ। আৰু এতিয়া মানুহটো অলপ ফ্ৰী হৈছোঁ, তাৰপিছত এতিয়া ভাবিছোঁ যাওঁ বুলি। আৰু এতিয়া দেখুৱাইছোঁ ঘৰত কি কাম হৈ আছে। তো বৰ্তমান এইফালে এইটো ঘৰটো মানে বেৰখিনি অলপ বেয়া হৈ গ'ল যিহেতু, তো সেইটো কাৰণে নতুন বেৰ লগাই আছে। আৰু এইখিনি কামকে অলপ লাগি মেলি আছিলোঁ, এইবোৰ নতুনকৈ বেৰ লগোৱা হৈছে মানে। তো সেইটো কাৰণে এইবোৰ কাম কৰি আছিলোঁ। আৰু এতিয়া অলপ গা পা ধুই লওঁ, তাৰপিছত যাম। কিন্তু এটা অসুবিধা হৈ গ'ল। অসুবিধাটো মানে কি হ'ল, মোৰ যিখন চাইকেল আছিলে সেই চাইকেলখন মানে পাছৰ চকাটো কি হ'ল নাজানো, বহুত দিন যিহেতু চলোৱা নাই আৰু আজি বহুত দিনৰ মূৰত উলিয়াইছিলোঁ। তো দেখিছোঁ পূৰা পম্প নাই, একেবাৰে নাই। আৰু পম্প দিছোঁ মানে পম্পটো নহয়, দেখিছে নাই কেনেকুৱা খালি দেখিব পাইছে, পূৰা পামচাৰ হৈ যোৱা লিখীয়া হ'ল। এইটো টিউবলেছ টায়াৰ হয় যিহেতু, তো গতিকে বুজি পোৱা নাই যে মেইনকৈ হ'ল কি। তো সেইটো কাৰণে এইখনকো নিব লাগিব। আজি নিনো আৰু আজি এতিয়া বেলেগ এখন চাইকেলকে লৈ যাব লাগিব। আজি এখন ঘৰতে থ'ম। তো বহুত দিনৰ মূৰত চাইকেলখন ব্লগত ওলাইছে, একেবাৰে মানে পম্পটো নাইকিয়া হৈ গ'ল। গতিকে এখন নিব নোৱাৰিতো, আৰু এখন দেখুৱাবলৈতো টাউনত যাব লাগিব। গতিকে আৰু আজি নেদেখুৱাওঁগৈ, বেলেগ এখন ঠিক ঠাক কৰিব লাগিব। আজি বেলেগ এখন চাইকেল লৈ যাম। এতিয়া ওলাই মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো গাইজ বৰ্তমান এতিয়া আহিলোঁ টাউনলৈ বুলি, মানে মেইনকৈ এতিয়া টাউনত কাম এটা আছে। গতিকে দিনে পোহৰে কামটো কৰি ঘৰলৈ যাওঁ। আকৌ এনেও আহিবই লাগিব টাউনলৈ, কাৰণ ৰাতিলৈ আজি অলপ খ্ৰীষ্টমাছ চামি বুলি ভাবিছোঁ। মেইনকৈতো টাউনতে হ'ব ন, সেইটো কাৰণে এতিয়াও যাওঁ অলপ এনেই টাউনৰ ফালে ভুমুকিটা চাব লাগিব। খ্ৰীষ্টমাছৰ কি মানুহে কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছে। মেইনকৈ বৰপুখুৰী পাৰত থকা খ্ৰীষ্টমাছৰ যিটো চাৰ্চ আছে, সেই চাৰ্চৰ ওচৰতে ডেক'ৰেশ্যন হ'ব। এতিয়া সেইফালেও যাম, সেইখিনি চামগৈ। আৰু এতিয়া বেলেগ বেলেগ ঠাইত যদি হেৰি হয় তেনেহ'লে চামগৈ। আৰু এতিয়া গৈ থাকোঁ, ডাইৰেক্ট গৈ আৰু বৰপুখুৰী পাৰত লগ পাম বোলে। তো গাইজ এতিয়া আহি বৰ্তমান পালোহি শিৱসাগৰ বৰপুখুৰীৰ পৰা পালোহি। আৰু এতিয়া খ্ৰীষ্টমাছৰ তৈয়াৰীবোৰ চোৱাৰ আগতে মেইনকৈ মোৰ নিজৰ কেইটামান কাম আছে মানে, আৰু সেইটো কাৰণে এতিয়া দিনত আহিছোঁ টাউনলৈ। এতিয়াতো বিশেষ খ্ৰীষ্টমাছৰ একো নেদেখোঁ বাৰু, সেইটো জানো, কিন্তু এনেও তৈয়াৰীবোৰ এতিয়া দিনতে চাওঁ। খালি ৰাতি আহিম বাৰু এবাৰ। এতিয়া ফাৰ্ষ্টৰ পৰা যিখিনি কাম আছে মানে বেছি বিশেষ নাই, মেইনকৈ দুটা কাম আছে, সেই কামকেইটা কৰি লওঁ আৰু তাৰপিছত লগ পাম বোলো। তো গাইজ বৰ্তমান যিটো কামৰ কাৰণে আহিছিলোঁ সেই দুইটা কাম হৈ গ'ল। এতিয়া যাওঁ ব'লক, খ্ৰীষ্টমাছৰ পৰা এতিয়া দিনতো কেনেকুৱা হৈছে চাওঁগৈ। এতিয়া বৰপুখুৰী পাৰৰ ওচৰত থকা চাৰ্চটোৰ ওচৰলৈ যাওঁ, শেষত কেনেকুৱা কি কৰিছে সেইটোকে চাওঁ। এতিয়া এইটো চাৰ্চটোৰ ওচৰ পাইছোঁহি আৰু দুইফালে দেখিব পাইছে পূৰা ষ্টাৰ লগাই দিছে ৰেড কালাৰ, তলত পূৰা খ্ৰীষ্টমাছ ট্ৰি লগাই দিছে, লগতে পূৰা লাইট চাইট বৰ্তমান দিয়া নাই আৰু জ্বলোৱা নাই। কিন্তু এতিয়া যিমানটো ভাল লাগিছে, ৰাতি বেছি ভাল লাগিব। আৰু আগলৈ আছে পূৰা হেৰিটো চাৰ্জটো আছে আগলৈ। এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি, পূৰা ৰাতি যেতিয়া আহিম তেতিয়া ভালকৈ দেখাম।
তো গাইজ এতিয়া বৰ্তমান পূৰা ৰাতি আহিলোঁ খ্ৰীষ্টমাছলৈ আৰু এতিয়া আপুনি যে দেখুৱাইছিলে চাৰ্জটো সেই চাৰ্জটোৰ ওচৰত আছোঁ এতিয়া পূৰা ইয়াৰ ভিউটো চাওক এনেকুৱা পূৰা মানুহ হৈ গ'ল এতিয়া দিনত দেখিছিলে আপোনালোকে মানুহ ইমান নাছিলে কিন্তু বৰ্তমান এতিয়া মানুহৰ ভিৰ চব পূৰা পূজা সদৃশ মানুহ আৰু এইফালে এইটো চাৰ্জটো আৰু এইফালে মানুহে পূৰা কেণ্ডেল লগাইছে ইয়াত মানুহে পূৰা কেণ্ডেল লগাইছে এতিয়া ভিতৰলৈ যাওঁ বোলক তাৰপিছত আমাৰ বাকীবোৰ পাওঁ এতিয়া গাইজ চাৰ্চৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰৰ পৰা ভিৰ চব কেনেকুৱা বেকত মানুহৰ চাৰ্চৰ ভিতৰত মানে ভিৰ চব কেনেকুৱা ভিৰ হৈছে পূৰা মানুহৰ ভিৰ পূৰা এইফালে মানুহৰ ভিৰ চাইছে আৰু এতিয়া ভিতৰখনো অলপ আৰু অলপ দেখুৱাই দিছোঁ তাৰপিছত বাহিৰত ভিউটো ভাল আৰু গাইজ বৰ্তমান এতিয়া আপোনালোকক ইয়াৰ এণ্ট্ৰেঞ্চটো দেখুৱাই দিছোঁ চব কেনেকুৱা চালে লাগিছে আপোনালোককতো দিনতো দেখুৱাইছিলোঁৱে অথনি পূৰা তলত লাইট ৰাখিছিলে মানে খ্ৰীষ্টমাছ ট্ৰি এজোপা ভালকৈ দেখুৱাই দিছোঁ এইফালে দেখিছে পূৰা লাইট লগাই দিছে আৰু এটা ওপৰত ষ্টাৰ দিছে এই লাইটবোৰ অফ হৈ গ'ল খালি কিছুমান ষ্টাৰ অকণমান দিয়া আকৌ একদম ধুনীয়াকৈ আছিলে দেখিছে নাই কি ধুনীয়াকৈ দি দিছে আকৌ এইফালে চব ওপৰত পূৰা এইফালে দি দিছে আৰু মানুহো মানে এতিয়া অলপ লাহে লাহে কমিছে আৰু অলপ সময় আগততো পূৰা ভিৰ আছিলে একদম মানে ঠাণ্ডাত পূৰা গৰম উঠি গৈছিলে মানুহৰ ভিৰত আৰু এতিয়া আগত সেই যে লিখি থোৱা আছিলে মেৰি খ্ৰীষ্টমাছ বুলি এতিয়া সেইটো দেখুৱাই দিছোঁ ৰাতি পূৰা ঠাণ্ডাত যে পুখুৰীৰ পূৰা এই বাৰকেইটালৈতো চব পূৰা লাইট চাইট দি দিছে মজা লাগিছে পূৰা আৰু ইয়াত চব মেৰি খ্ৰীষ্টমাছ বুলি লিখি থোৱা আছিলে যে এইটো চব কেনেকুৱা চালিয়া লাগিছে